কালি দীপাৱলী ঘৰত যাব পাৰিলে বেয়া নাছিল। মাও ঘৰত অকলে আছে। যাবি আকৌ, খুৰীৰো মনটো ভাল লাগিব তই গলে। গতিকে পূজাৰ কথা অলপ বজাৰো কৰি লৈ যাব লাগিবতো। মাজনী কি মা কোৱাচোন। চাকি বেছি জ্বলাব নালাগে নেকি? হাতত বেছি পইচাও নাই আৰু তেলো মাত্ৰ এইখিনিয়ে আছে। হ'ব দিয়া, মই বুজি পাইছোঁ। আৰু 5টা চাকি জ্বলাম হ'বনে? হ'ব দে, ল এইটো। মীনাক্ষী বল বটত চাকিখিনি দি থৈ। মা মা ক'ত আছ? গোটেই ৰাইজে চাকি জ্বলাই শেষ কৰিলে। সেইটো অমৰদা নেকি? চাইছোন কি আনিছো। আজি আমাৰ কোম্পানীৰ পৰা মিঠাইও দিছে। আৰু আজি তই যিমান চাকি জ্বলা সিমান জ্বলাবি। মই 5 লিটাৰ মিঠাতেল লৈ আনিছো। অমৰদা তই কাক কি কৈ আছ? অমৰদা আজি ঘৰৰ বদিলি এগছি চাকিও নাই। বাৰু সেইবোৰ বাদ দে, ওলাই আহিব দূৰৰ কথা। এষাৰ মাতো দিয়া নাই। কাক কি কৈ আছ? অমৰদা তই জানিও কিয় নজনা ভাও ধৰিছ? অমৰদা তই দুখ নকৰিবি। তোৰ লগত আজি বৰমাও নাই, বৰষাও নাই। আৰু তইতো মোক বৰষা বুলিয়ে ভাব, আৰু মইও তোক দাদা বুলিয়ে ভাবো। বৰষা আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ হলো, সেইকাৰণে তই দুখ নকৰিবি। এতিয়া তই কাপোৰখিনি সলাই ল, মই চাকিৰ যা যোগাৰ কৰোঁ। দে যা, তই সিপিনে চা, মই গাটো ধুই আহো খাওঁকৈ। এইটো ল, ইয়াত তেল সিয়া চাকি গোটেইখিনি আছে। তই এইখিনি যোগাৰ কৰ, মই গাটো ধুই আহো। দে লগাই। মৰদা তই ঘৰত ভাত বনাব নালাগে, মই মাক কৈ দিম, তই আহিবি অলপ পিছত।